মই চিৰাগ, মই অপৰূপা আৰু মই ৰশন আৰু এইটো আমাৰ নতুন ইউটিউব চেনেল হয়। আপোনালোকে যদি আমি ডিম্পুৰ লগত বনোৱা নাচা ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাইছে চাগে সেইখিনি সময়ত আমি প্ৰেগনেণ্ট আছিলোঁ আৰু আমি নাচাৰ পৰা অহা টাইমত ফ্ৰিজ মেগনেট আনিছিলোঁ, এটা কাপ আনিছিলোঁ আৰু বাবুৰ কাৰণে এই কাপোৰযোৰো আনিছিলোঁ। তো আজি আমাৰ বাবুৰ 8 মান্থছ কমপ্লিট হৈছে, সেইকাৰণে তাক এইযোৰ পিন্ধাই দিছোঁ। আজি হৈছে পূৰা ভালকৈ, হয়নে? ফিটিংটো পূৰা ঠিক আছে। সেইটোৰে এটা আজি ফটোশ্বুট কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ 9 মান্থছ প্ৰেগনেঞ্চিৰ সময়ত এটা ফটোশ্বুট কৰিছিলোঁ ঘৰতে, বাবুৰ এই কাপোৰযোৰ হাতত লৈ উঠি। আৰু সেই মোমেণ্টটোৱে আজি আমি আকৌ ৰিক্ৰিয়েট কৰিম। তেতিয়াতো বাবু পেটত আছিলে, আজি বাবুক লৈ উঠি ৰিক্ৰিয়েট কৰিম বুলি ভাবিছোঁ। তাৰ মায়ে আজি তাৰ 8 মান্থছৰ কাৰণে কিছুমান ফটোশ্বুট আইডিয়াজ ওলাইছে, সেইটোৱে আমি আজি তাক লৈ ফটোশ্বুট কৰোঁ। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, হয়নে বাবু? এইখিনি জেগাতে আমি সদায় বাবুৰ ফটোশ্বুট কৰোঁ। এইফালে চাওকচোন, খিৰিকী আছে যে ইয়াত বিৰাট ধুনীয়াকৈ পোহৰ পৰে, তো ফটোশ্বুট কৰিব বিৰাট ভাল এই জেগাখিনিত। আৰু যিহেতু আজি আমি থিমটো থৈছোঁ স্পেচ, প্ৰথমতে মোক হেৰি লাগিছিলে, কলা কালাৰৰ এখন ব্লেংকেট লাগিছিলে, কিন্তু নাই আমাৰ লগত। সেইকাৰণে মই এইখনে পাৰি দিম এতিয়া, যি আছে। এইখন অলপমান ডাৰ্ক কালাৰ হয়, এই কম্বলখন ইয়াৰে ওপৰত পাৰি ল'ম। মই এনেকৈ এখন প্ৰিণ্ট আউট লৈ লৈছোঁ। ইয়াতে এখন ৰকেট, আৰু ইয়াতে মই মাজত, যিহেতু বাবুৰ 8 মান্থছ কমপ্লিট হৈছে, মাজত সেইকাৰণে 8 ইয়াতে লিখি দিছোঁ। আৰু ইয়াতে নাচাৰ এটা লগ' লৈ লৈছোঁ। এনেকৈ মই ৰকেটটো কাটি ওলাই ল'লোঁ। আৰু এতিয়া মই এই নাচাৰ লগ'টো এখন ডায়েৰী লৈছোঁ। এই ডায়েৰীত মই এতিয়া লগ'টো এনেকৈ থৈ দিম, মই কোনোবা এটা জেগাত লগাই দিম, ইয়াতে বা ইয়াতে। মই এনেকৈ এটা তৰা লৈ লৈছোঁ, এইটো মই নেটৰ পৰা। এই তৰাটো এতিয়া মই
এনেকৈ A4 সাইজ এখন পেপাৰ লৈছোঁ এই পেপাৰত এতিয়া মই এটা এটাকৈ এনেকৈ আঁকি লম আজিলৈ ইমানে আপোনালোকে ভিডিওটো কেনেকুৱা পাইছে তলত কমেন্ট সেকশনত জনাই দিব হয়নে বাবু ভিডিওটো লাইক কৰিব আৰু আমাৰ যদি ভিডিওছ বিলাক চাই ভাল পায় জানে আপোনালোকে কি কৰিব লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাইডত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু তেতিয়াহে আমাৰ ভিডিওছ বিলাকৰ নোটিফিকেশনছ পাই থাকিব আকৌ আমি অহা ভিডিওত লগ পাম বাবু বাই কৈ দিয়া কি এডালে লাগি আছে তেতিয়াৰ পৰা বাবু বাই কৈ দিয়া বাই বাই Bye bye.